ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এক বিশেষ আঁচনি যাৰ নাম আসাম দৰ্শন এই আঁচনিৰ জৰিয়তে অসমৰ বহুকেইটা নামঘৰ নিৰ্মাণ কৰিবৰ বাবে 2.5 লাখ টকাকৈ এটা অনুদান আগবঢ়াইছে আৰু সেই নিমিত্তে আমিও আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটোত আমি প্ৰায় 80খন নামঘৰ নিৰ্মাণৰ বাবে আমি 2.5 লাখ টকাকৈ পাবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু তাৰে আমাৰ এই ভিতৰুৱা লক্ষীপথাৰ গাঁও পঞ্চায়তত আমি প্ৰায় 13টা নামঘৰত আজি আমি আধাৰশিলা ৰাখিলোঁ আমি লক্ষীপথাৰৰ 13টা নামঘৰত আমি এই অনুদান দিবৰ কাৰণে আমি সক্ষম হৈছোঁ আপোনালোকে জানে যে লক্ষীপথাৰ পঞ্চায়তটো এটা একেবাৰে পিছপৰা এটা পঞ্চায়ত যথেষ্ট ৰাস্তা পদূলি ইয়াত বিধ্বস্ত গতিকে আমি লক্ষীপথাৰ পঞ্চায়তখনক আগুৱাই লৈ যাবৰ বাবে ইতিমধ্যে ইয়াৰ যিখিনি মুখ্য পথ আছে যোগাযোগৰ বাবে তিনিচুকীয়াৰ পৰা যোগাযোগৰ বাবে ডিব্ৰুগড়ৰ পৰা যোগাযোগৰ বাবে টিংৰাৰ পৰা যোগাযোগৰ বাবে এই মুখ্য পথসমূহ ইতিমধ্যে আমি সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াবৰ কাৰণে আমি সক্ষম হৈছোঁ তাৰ পাছতে ভিতৰুৱা যিবিলাক বিভিন্ন গাঁও আছে আপোনালোকে জানে যে বিভিন্ন অন্যান্য গাঁৱৰ পৰা বান বিধ্বস্ত লোক ইয়ালৈ আহিছে আৰু তেওঁলোকে আজি দীৰ্ঘদিন ধৰি ইয়াত তেওঁলোকে বসবাস কৰি আছে কিন্তু ৰাস্তা পদূলিবিলাকৰ অতি শোচনীয় অৱস্থা আছে আৰু সেয়েহে ৰাস্তা পদূলিবিলাকৰ কাৰণে আজি আমি কাম কৰি আছোঁ ইতিমধ্যে আমাৰ পঞ্চায়ত তৰফৰ পৰা কেইবাটাও ৰাস্তা আজি আমি শুভ উদ্বোধন কৰিলোঁ আৰু আগন্তুক দিনতো আমি বহুকেইটা ৰাস্তা কৰিবৰ কাৰণে সক্ষম হ'ম ইতিমধ্যে এছঅ'পিডি আৰু অন্যান্য শিতানত আমি আঁচনি প্ৰস্তুত কৰি থৈছোঁ আৰু খুব সোনকালে আমি আঁচনিৰ জৰিয়তে লক্ষীপথাৰৰ কেইবাটাও ভিতৰুৱা ৰাস্তা আমি সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম গতিকে আশা কৰিছোঁ যে ৰাইজৰ প্ৰতি আমাৰ যি গুৰু দায়িত্ব সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সদায় পালন কৰি আহিছোঁ আৰু সেয়েহে ৰাইজৰ পৰা আগন্তুক দিনতো আশীৰ্বাদ আৰু সহযোগিতা তেওঁলোকৰ পৰামৰ্শ বিচাৰিছোঁ যাতে আগন্তুক দিনতো আমি শক্তিশালী ৰূপত আমাৰ গুৰু দায়িত্ব পালন কৰাৰ লগতে আমাৰ এই বিধানসভা সমষ্টিটোৰ লগতে লক্ষীপথাৰকো সমানভাৱে যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে কানেক্টিং ৰাস্তাবিলাক হৈ যোৱাৰ লগতে আমি ইতিমধ্যে মই ট্ৰান্সপৰ্ট মিনিষ্টাৰৰ লগত কথা পাতিছোঁ তেওঁ মোক বাছৰ কথা দিছিলে প্ৰদানো কৰিছিলে কিন্তু ৰাস্তা পদূলিবিলাক বিধ্বস্ত হোৱাৰ কাৰণে ইয়াত কোনো এখন বাছ নচলায় ইতিমধ্যে আমি ৰাস্তাবিলাক আমি বনাইছোঁ খেতুগেটৰ পৰা সুন্দৰভাৱে আমি ৰাস্তাটো নিৰ্মাণ কৰিলোঁ খেতুগেটৰ পৰা ডিব্ৰুগড়লৈকে আমি এখন বাছ ধুনীয়াকৈ আমি চলাব পাৰিম গতিকে খুব সোনকালে আশা কৰিছোঁ যে আমি দুখনমান যদি বাছ চলাব পাৰোঁ তেতিয়াহ'লে নিশ্চয়তে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে ইয়াৰ পৰা লাভান্বিত হ'ব এই গাঁৱৰ ৰাইজে খেতিয়ক ৰাইজে বিভিন্ন শাক পাচলিবিলাক টাউনলৈ লৈ যোৱাৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ব